সো হে গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি আমি কথা পাতিম অলপ দিনৰ আগত যে এজনী ছোৱালীক হেল্প কৰিবলৈ আহিছিল নগাঁৱৰ পৰা এই খুৰীগৰাকী চিনি পাইছে মানে পাখিৰ শাহুৱেক আৰু পাখিৰ মাক দেউতাক লগতে পাখিৰ ওপৰত আজি কথা পাতিবলৈ গৈ আছোঁ গাইজ অলপ দিনৰ আগত মই ইউটিউবত ভিডিঅ' চাই থাকোঁতে এটা ভিডিঅ' দেখা পাইছিলোঁ মানে পাখিৰ মাক দেউতাকে মানে কাকোৰ মাক দেউতাকক এনেকৈ ব্লেম কৰি এটা ভিডিঅ' বনাইছিল যে পাখিক সৰুতে একদম উঠাই কৰি তাহাঁতে লৈ গুচি গ'ল এনেকুৱা মানে উঠাই লৈ গ'ল বুলি এনেকুৱা ধৰণৰ ব্লেম কৰি এনেকুৱা ভিডিঅ' বনাইছিল তাৰপিছত পাখিৰ মাক দেউতাকক ৰিপ্লাই কৰি পিনি কাকোৰ মাকেও এটা ভিডিঅ' বনাইছিল যে এইবোৰ মিছা হয় এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিল তো এইটো বিষয়ৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ ভালকৈ আৰু গোটেইখিনি আপোনালোকক মই ডিটেইলছত ক'ম আৰু কাকোৰ মাক দেউতাৰ লগত মোৰ বহুত বেছি ভালো হয় গোটেইখিনি জানো আৰু তো গাইজ বহুতে এটা মানুহৰ মনত এটা ভুল কনচেপ্ট সোমাই থাকে যে মই যাক ৰ'ষ্ট কৰোঁ ন তাহাঁতক বেয়া পাম বুলি তেনেকুৱা একো নাই পাৰ্চনেলি আমি কাকো বেয়া নাপাওঁ কিবা এটা যদি দেখা পাইছোঁ যে ভুল তো তাৰ ওপৰতে আমি কওঁ আৰু পাৰ্চনেলি একো হেৰি নাই আৰু যাক ৰ'ষ্ট কৰোঁ ন তাহাঁতেও বেয়া নাপায় তো মানুহৰ মাজত এটা ভুল কনচেপ্ট সোমাই থাকে আৰু যে এক ৰ'ষ্ট কৰিছে বা পাখিহঁতক ৰ'ষ্ট কৰিছে বা ইহঁতক ৰ'ষ্ট কৰিছে তো ইহঁতক বেয়া পাইছে সেইটো কাৰণে এনেকুৱা ৰ'ষ্ট কৰিছে তো এনেকুৱা নহয় যেতিয়া খুৰী আহিছিল এগৰাকী খুৰী মানে পাখিৰ শাহুৱেক যেতিয়া আহিছিল সিদিনাখন ছোৱালীজনীক হেল্প কৰিবলৈ তেতিয়া মই কৈছিলোঁ যে আপোনাৰ পাখিক যে ৰ'ষ্ট কৰোঁ ন কি বেয়া পায় নেকি মানে মোক বেয়া পায় নেকি কি কয় ভাইটি তোমাক কিয় বেয়া পাম বেয়া নাপাওঁ কিবা এটা ভুল দেখিছা তাৰ ওপৰতহে মাত মাতিছা আৰু তোমাৰ ভিডিঅ' আগৰ পৰা চাই থাকোঁ বহুত বেছি ভাল লাগে এনেকুৱা এটা ভাল লাগে মানে বুজি পাইছে ৰ'ষ্টিং কি বস্তু মানে বুজি পাইছে আৰু বহুত এনেকুৱা মানুহ আছে যেনেকৈ ৰ'ষ্ট বুজি নাপায় তো কিনো কৰিছিল এটা ক্লিপ চাই লওকচোন খুৰী কথা এটা কম বেয়া পাব নেকি এই মই যে পাখিহঁতক যে ৰ'ষ্ট কৰোঁ ন তো আপুনি বেয়া পায় নেকি বা এই বেয়া নাপাওঁ সেইটো আৰু কিবা এটা দেখিছা তুমি ৰ'ষ্ট কৰিছা সেইটো তোমাৰ কণ্টেণ্ট আগতেও কৈছোঁ সেইটো কণ্টেণ্ট কৰিবা আজি তাইহঁতক বেয়া কিবা এটা দেখিছা তেহেঁতক কৰিছা কাইলৈ হয়তো মোক কিবা এটা বেয়া দেখিবা মোৰ ওপৰত সেইটো বেয়া কৰিবলগীয়া একো কথা নাই সেইটোৱে জাষ্ট কণ্টেণ্ট হয় আৰু এইটো আপোনাৰ ব্লগিং মোৰ ৰ'ষ্টিংটো সেইটো কৰিবই লাগিব ন গাইজ আপোনালোকে শুনা পালেই নহয় মানে আমি যাক ৰ'ষ্ট কৰোঁ ন তাতে বেয়া নাপায় জাষ্ট ভুলটো ধেমালিৰ মাজেৰে আঙুলিয়াই দিওঁ আৰু কেনেকুৱা তো এতিয়া পাখিৰ মানে শাহুৱেকে দেখা পাইছে ন এই খুৰীগৰাকীয়েও কৈ ভাল কথাই কৈছে যে যদি ভুল এটা হয় সেইটোতো আঙুলিয়াই দিব লাগিব ন তেতিয়াহে আৰু তো ভাল লাগে এনেকৈ ৰ'ষ্টিং বস্তুটো যে বুজি পাইছে তো গাইজ এই খুৰীগৰাকী কম মানে বহুত বেছি মানুহক হেল্প কৰিছে তো বহুত বেছি ভাল লাগে সৰুৱে মানে ইউটিউবত নতুনকৈ আহিছে বেছি দিনো হোৱা নাই কিন্তু মানুহৰ পৰা বহুত বেছি ছাপোৰ্ট পাইছে মানে যিবোৰ দুখীয়া শ্ৰেণীৰ লোক আছে বা এনেকুৱা শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালী আছে তেওঁলোকক গৈ হেল্প কৰে এতিয়া নগাঁৱৰ পৰা আহি পেলাই সেইগৰাকী লংকাটো সেই ছোৱালীজনীক হেল্প কৰিছে বা হুজাইটো হেল্প কৰিছে আৰু বহুত জেগাত শুনা পাইছে এনেকৈ হেল্প কৰিছে তো বহুত বেছি ভাল লাগে মানে এনেকৈ বহুত ডাঙৰ ইউটিউবাৰে হেল্প নকৰে তো এই খুৰীগৰাকীৰ মানে প্ৰচেষ্টাক শলাগ ল'বই লাগিব আমি বহুত বেছি ভাল লাগিছে এতিয়া আমি গাইজ মেইন কথাটোলৈ আহোঁ অলপ দিনৰ আগত এটা ভিডিঅ' দেখা পাইছিলোঁ মানে পাখিৰ মাক দেউতাকে ন মানে কাকোৰ মাক দেউতাকক ব্লেম কৰি এটা ভিডিঅ' বনোৱাৰ নিচিনাই হৈছে আৰু যে কাকোৰ মাক দেউতাকে পাখিক সৰুতে এনেকৈ উঠাই কৰি লৈ গুচি গ'ল মানে সেইটোৱে আৰু ফেচবুকত চিনাকি হ'লে মানে কি কাকোৱে তাইক কাকো নহয় সিহঁতৰ ঘৰৰ মানুহ চাগে কাকোৰ এক্সিডেণ্ট হৈছিলে ঘৰৰ মানুহ আহি লৈ গ'ল এড্ৰেছ দিলে ফোন নম্বৰ দি দিলে তাই পাখি ফোন নম্বৰটো লৈ সিহঁতে ফোন কৰি আহিলে পাখি কাকোৰ মাক আহিলে আৰু ফোন কৰি আহিছে মানে তাইক উঠাই লৈ গ'ল বোলে ঘৰত দেখাই লৈ থৈ যামহি বুলি উঠাই কৰি লৈ যোৱা ৱৰ্ডটো অলপ শুনিবলৈ বেয়া লাগে ন তো দুই ঘৰ মিতিৰ মানে পাখিৰ মাক দেউতাকে কাকোৰ মাক দেউতাকক বেয়া পাই পিনি ভিডিঅ'টো বনালে নে ভিউচৰ আগত এনেকৈ ক'লে নাজানো আৰু যে উঠাই লৈ গুচি গ'ল এইটো বস্তু শুনিবলৈ বেয়া হয় ন এইটো দুই ঘৰৰ মাজত কিবা এটা হৈছে বা কিবা হৈছে নে নাজানো এইটো কথা তো সেই বস্তুটো মানে এনেকৈ ৰাজহুৱা কৰিব নালাগে উঠাই লৈ গুচি গ'ল কিবা লৈ গ'ল তো এতিয়া 7 বছৰ নে কেইবছৰ হৈ গ'ল পাখি যোৱা তালৈ তো সেই বস্তুটো এতিয়া নতুনকৈ তাত আকৌ ইউটিউবত দেখাই পিনি মানুহক এনেকৈ উঠাই নিলে কিবা নিলে এইবোৰ কোৱাটো মই মানে ভাল দেখা নাই ছ'চিয়েল মিডিয়াত এইবোৰ বস্তু ভাল নহয় মানে মই এতিয়া ক'ব বিচাৰোঁ যেতিয়া পাখিৰ মাক দেউতাকে এনেকৈ ভিডিঅ'টো বনাইছিল তাৰপিছত ইয়াকে ৰিপ্লাই কৰি কাকোৰ মাকেও মানে এই খুৰীগৰাকীয়ে ৰিপ্লাই কৰিছে আৰু যে এনেকুৱা নহয় কাকোৰ বেমাৰ আছিল বেমাৰ থাকোঁতে তাৰপিছত পাখিক লগ কৰিম বুলি কৈছে পাখিও মাতি আছিল তাৰপিছত পাখি যেতিয়া কাকোৰ দুটা মানে লগ পাই গ'ল ন পাখিও মানে নাযাওঁ বুলি ক'লে তাৰপিছত গুচি আহিলে আৰু তাৰপিছত কাকোৰ মাকে পাখিৰ মাকলৈ ফোন কৰিছে যে আপোনাৰ ছোৱালীজনী এনেকৈ আহি গ'ল এনেকুৱা এটা জেগাত মানে তাহাঁতৰ ঘৰ গুচি গ'ল তো চিন্তা কৰিব নালাগে আপোনালোক আহিব তাৰপিছত পাখিৰ মাক দেউতাকক সেইমতে গৈ পিনি চালে আৰু ঘৰ দেখিলে বা খাই কৰি গুচি আহিছে তাহাঁতৰ ঘৰত খাই কৰি ঘৰলৈ আহি গ'ল যে নালাগে আৰু আহিলে তেতিয়া থাকক আৰু ভাল এটা পৰিয়ালে পাইছে এনেকুৱা টাইপৰ আৰু তো সেনেকুৱা গ'ল কথা গ'ল আৰু সেইবোৰ 7 বছৰ নে কেইবছৰ আগৰ কথাটো সেই বস্তুটো আকৌ নতুনকৈ ইউটিউবত সেনেকুৱা হেৰি কৰাৰ কোনো প্ৰয়োজন নাই যে কাকোৰ মাক দেউতাকে এনেকৈ উঠাই লৈ গুচি গৈছে শুনিবলৈ অলপ বেয়া হয় নিজৰ মিতিৰ ভাই দুই ঘৰ মিতিৰ এনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে আপোনালোকৰ ছোৱালী তাহাঁতৰ ঘৰ দিছে গোটেই জীৱন থাকিব লাগিব এনেকুৱা ধৰণৰ কথা দুই ঘৰৰ মাজত মিলা প্ৰীতি ধুনীয়াকৈ থাকিব লাগে এনেকুৱা এটা যেতিয়া ভিডিঅ' বনাই দিয়া যায় যে ব্লেম দিয়াৰ নিচিনা হয় ন উঠাই লৈ গ'ল বুলি কোৱা ৱৰ্ডটো অলপ শুনিবলৈ বেয়া হয় ন বস্তুটো মানে অলপ কিবা ভাল নোপোৱা টাইপৰ হয় ন
যে কাকুৰ মাক দেউতাকক ভাল পায় এনেকুৱা টাইপৰ বস্তু শুনিবলৈ লাগে হয়নে নহয় আপোনালোকে ক'বচোন মই মিছা কৈছোঁ নেকি মই এইটোৱে ক'ব বিচাৰোঁ যে ঘৰুৱা যিবোৰ কথা নাই এইবোৰ ছ'চিয়েল মিডিয়াত তেনেকৈ হেৰি কৰিব নালাগে আৰু মানুহে চল পায় ন দুটা কথা ক'বলৈ যে ইহঁত এনেকুৱা আহে ইহঁত এনেকুৱা মিলা প্ৰীতি নাই নেকি যদি মিলা প্ৰীতি থাকেও যে শুনিবলৈ অলপ বেয়া হয় ভিউচৰ আশাত কৰিছে নে কি কৰিছে নাজানো আৰু এতিয়া নাজানো এইটোৱে তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে কি ক'ব বিচাৰে এইটো বিষয়ৰ ওপৰত তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু গাইজ ফেচবুক ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে গৈ আপোনালোকে ফ'ল' চ'ল কৰি ল'ব তো আপুনি লগ পাইছোঁ তেনেহ'লে আজি লৈ আহিলোঁ বাই বাই